Hey guys, welcome back to my YouTube channel. So মানে মই খাই আছো কুকুৰাকেইটাক চাউল দিয়া নাই আছে কুকুৰাকেইটা আহি আছে এইকেইটা এতিয়া চাউল দি ল'ব লাগিব পাই গ'লো আজি নাখাওঁ আনি নাখানি বুকি বুকি আহে মানে মোবাইলটো দেখা দেখি বুকিবলৈ আহিলি পলিয়া ক'ত গৈছিলি মোক দেখি ক'ত লাইছে চা চব ফাইনেলি মানে Hey guys, welcome back to my YouTube channel. মানে মোৰ অন্য এটা ব্লগ লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ তো মানে অকণমান ওলাই গৈছিলোঁ এতিয়া চব ঘৰলৈ আহি আছোঁ এতিয়া ঘৰত সোমাই গ'লোহি তো গাইজ মানে আকৌ এটা নতুন ব্লগ বনাইছোঁ কেনেকুৱা লাগে চব কমেণ্ট কৰি জনাব গাইজ মানে ঘৰতো মানুহ নাই সেইবাবে ভাত খাবলৈ মন যোৱা নাই দুপৰীয়া সেইবাবে এতিয়া মই ৰুটি বনাইছোঁ ৰুটি খাম আলু কাটি থৈছোঁ এইটো মানে আলু ভাজি বনাম তেল গৰম হৈ আছে ইয়াত পিঁয়াজ দিম আৰু এফালে মানে ৰুটি বনাই খাম অকলে অকলে ঘৰত বৰ ইমান এটা খাবও মন যোৱা নাই তেওঁ খাম আৰু ভোক লাগিছে ৰুটি বনাম ৰুটি খাম মনজনলৈও থৈ দিম ময়ো খাম তো ৰুটি খাই মানে দিনটো এনেকৈ চলাই দিম আৰু এতিয়া ৰুটি বনাই মেলি হৈ গ'ল এতিয়া ৰুটি খাম আৰু এইফালে আলু ভাজি বনালোঁ এইফালে ৰুটি বনালোঁ তেতিয়া খাম আলু ভাজি ৰুটি তেল দি ৰুটি পুৰিছোঁ অকলে খাইছোঁ অকলে টেষ্ট লৈছোঁ আপোনালোকেও লওক খাই থাকক চ' গাইজ মই এতিয়া মানে খাই লওঁ নহ'লে পেট মৰিব চ' মানে মই খাই আছোঁ আৰু কুকুৰাকেইটাক চাউল দিয়া নাই আছে কুকুৰাকেইটা আহি আছে এইকেইটা এতিয়া চাউল দি ল'ব লাগিব মানে এতিয়া ৰুটি খাই ওলাই আহিছোঁ অকণমান মানে সৰু বোমাহঁতৰ ঘৰলৈ যাম বুলি তো কিমাননো ঘৰত সোমাই থাকিম তো সৰু বোমাহঁতৰ ঘৰলৈ এপাক ওলাই যাওঁ কিনো কৰিছে বোমায়ো অকলে আছে চাওঁগৈ আহি থাকোঁতে বিলত গৰুজনী বান্ধি থোৱা আছিলে বৰ মোৰ দাঙি চাই আছিলে সেইবাবে গৰুজনী মানে লৰাই লওঁ তো বিলত গৈ আছোঁ এতিয়া গৰুজনী লৰাই লওঁ এইজনী আমাৰ গৰুজনী এজনী মানে গৰু এজনী আছে পোৱালি এটা আছে ঘাঁহ খাই আছে মোলৈ চাই আছিলে সেইবাবে গৰুজনী লৰাই লওঁ গাইজ মানে বৰমাহঁতৰ ঘৰ পাই গ'লোহি ক'তি আজি নাখাওঁ আনদিনাখনি ভুকি ভুকি আহে হয় নাই বাৰু মোবাইলটো দেখা দেখি ভুকিবলৈ দিলি নি তো গাইজ মানে এতিয়া সন্ধিয়া হ'ব হ'ল তো কেমেৰা লাইটটো জ্বলিছে এইফালে দেখিছে গোটেইখন মানে ডাৱৰীয়া হৈ আছে আৰু এতিয়া সন্ধিয়া হ'ব হ'ল পানীয়ে বিলে আহি আছোঁ পানী গছকি চ' মানে এতিয়া গৰুজনী লৈ যাওঁ বৰষুণ দিব পাৰে তো গৰুজনী খুলি লওঁ পলিয়া ক'ত গৈছিলি কেতিয়া মোক দেখি পলাইছে চা চব ফাইনেলি মানে গৰুজনী আনিলোঁ এতিয়া গৰুজনী বান্ধি লওঁ তো এইটো খুঁটতে বান্ধিব লাগিব পোৱালিটো সেইফালে গ'লগৈ এক বান্ধি লওঁ
তো এখনতে মোবাইল ধৰি আছোঁ, এখনতে বান্ধিবৰ কাৰণে বহুত কষ্ট হৈছে। তো আমাৰ মালিক মানে আজি কামৰ পৰা অহাই নাই, কি হৈছে বহুত দেৰি হৈছে। তাকে চব গৰুজনী বান্ধি ল'লোঁ। গৰুজনী বান্ধি ল'লোঁ চব। আমাৰ এইফালে মানে চালিখন বহুত ফুটা ফুটা খেৰৰ চালি, দিন হ'ল বনোৱা, পানী পৰে। তাকে গৰুজনী বৰষুণ দিলেতো পানীয়ে পৰিব। পোৱালিটো সেইফালে গুচি গ'ল, চব পোৱালিটোক বিচাৰি যাওঁ এতিয়া। পোৱালি ক'ত গৈছিলি কেতিয়া? মোক দেখি পলাইছে চা। চব ফাইনেলি মানে পোৱালিটো আহি গ'ল। পোৱালিটোকো মানে আহি গ'ল, বান্ধি ল'লোঁ। এতিয়া লাইটবিলাক দি দিওঁ, চব চুইচ। এতিয়া মানে বাইহঁতৰ গাহৰিটো বাই মানে আপা মানে এতিয়া ভণ্টিহঁতৰ ঘৰলৈ যোৱা যে, বাইহঁতৰ গাহৰিটো মানে আমাৰ ঘৰত আছে। বাই আপাহঁতৰ ঘৰ ৰখিবলৈ গ'ল। তাৰপৰা এতিয়া গাহৰিটোলৈ দানা থৈ গৈছে। এতিয়া মই দানা দিম, গৰুজনীকো দানা দিম। তো বছ ইমানেই কাম আজিলৈ মানে বাই।